অলপমান ধৈৰ্য ধৰক এতিয়া মই আপোনালোকক দেখাই আছোঁ ইয়াৰ ইয়াত মানে খেতি কৰিবলৈ এইখিনি জ্বলাই দিয়া হৈছে আৰু ইয়াত জ্বলাই দিকে মানে এইখিনি ধান খেতি কৰিব স্বাগতম নিপুণ ব্লগছ আজি মই যাবলৈ ওলাইছোঁ ফাছলাং ৱাটাৰফল আপোনালোকে চাই থাকিব ফাছলাং ৱাটাৰফলৰ কেনেকুৱা দৃশ্য আৰু আপোনালোকে আজি দেখিবলৈ পাব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকিব আৰু গৈ পাওঁ হৈছোঁ অৱস্থাত আজি ইয়াত দেখিছে আপোনালোকে অলপ দেখিছে আৰু এইফালে আছে আমাৰ মিথুন চক্ৰৱৰ্তী এতিয়া চাওক ফাছলাং ৱাটাৰফল ওচৰত যাই দেখাই আছোঁ ৰ'ব এয়া হৈছে ওপৰৰ পৰা ফাছলাং ৱাটাৰফলৰ দৃশ্য অ' ভাই এফালেও আছে আৰু এফালেও আছে চাওক মই আছোঁ মাজত এয়া চাওক মই আছোঁ মাজত এইফালে চাওক বিশান্ত পেটলা আৰু এইফালে ইমান তলত আছে চাওক অ' ভাই এইকেইটা চাওক এইকেইটা আৰু এবাৰ তলৰ দৃশ্যটো এয়া চাওক গাইছ এয়া চাওক অ' ভাই চালোঁ ওপৰৰ পৰা চালোঁ আৰু তলৰ পৰা চাওঁ বলক ইয়াৰ বলক এয়া ওপৰৰখিনি আৰু এনেকুৱা দেখাব পাইছে আৰু এইফালেদি এনেকৈ নামি গৈছে আৰু এটা আছে দেই আৰু এইফালেদি এনেকৈ নামি গৈছে দুই ছাইড এইটো ছাইড আৰু এইটো ছাইড আৰু এইটো মাজত জুবিন আৰু মই আৰু এইটো মই আৰু এইফালে আছে জুবিনৰ ঠাইত মিথুন আৰু বিশান্ত অৰ্থাৎ আছে আৰু কোনোবা তেওঁবিলাক আৰু সিহঁতৰ ওচৰলৈকে যাওঁ ঐ আজা আৰু ইয়াৰ জংঘলৰ মাজে গৈ আছোঁ গাই ঐ ভৰিত দৌৰাই আনিছে আয়া মই জংঘলৰ মাজত দৌৰিছোঁ ইয়াৰ বিষ হৈছে আৰু এইফালে এনেকুৱা আছে চাওক भाई इतना डाउन देखो यार अरे ऊपर ओ भाई कहना सब मजा चाওক गाइस কিমান এক্সাইটেড হৈ আছোঁ মানে এতিয়া যাব নেকি আর ওই চিনি যাব নেকি হ্যাঁ চিনি যাব পারে এইটো গছৰ লতি হয় ও ভাই এইটো বিশাল পেটলা গালি দি আছে সৰু পানী কেনেকৈ যাম পাৰিছোঁ গাইছ আপোনালোকক দেখাব পাৰিছোঁ মানে কেমেৰাটো মানে কোনো একো দৰকাৰ নাই মানে নহ'লে পুৰা পানীৰ মাজত আৰু ইয়াৰ ভয় লাগে অলপমান ধৈৰ্য ধৰক এতিয়া মই আপোনালোকক দেখাই আছোঁ ইয়াৰ পুৰা ওপৰ का নিজৰা পিছে
আৰে ইয়াৰ এইফালেদি নামিব লাগিব এতিয়া তেতিয়া উঠিছিলোঁ এইফালে এতিয়া নামিব পাৰিম নে ফোন নাপাকেন ফোন দি ৰ'ব ময়ো যাওঁ এতিয়া যেতিয়া মোৰ পাল মই তেনেকৈ যাওঁ ইয়াৰ আপোনালোকক দেখাব নোৱাৰিম ত আপোনালোকে কি চালে চালে আৰু এতিয়া চাব নালাগে এইটো দেই মিলেগা মাখি দিয়ে মোৰ গানে আজি হুৰা ছায়া হৈ ৰব আহে নামি হালধীয়া ৰং কিনো পাখৰুৱা হোৱা নাই নেকি হৈছে নি এইটো মৌমাখি এইখিনি এইখিনি মৌমাখি হয় এইখিনি মৌমাখি এইখিনি কাটি এইটো পাণ্ডালী পৰুৱা ইয়াত মানে খেতি কৰিবলৈ এইখিনি জ্বলাই দিয়া হৈছে আৰু ইয়াত জ্বলাই দিকে মানে এইখিনি ধান খেতি কৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক বাই বাই আজিৰ কাৰণে এৰিলোঁ